নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাই ড্ৰিমছ এছকেলৈ। আজি মই উপস্থিত হৈছোঁহি চেপনৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰৰ টিফুক গাঁৱত। আৰু টিফুক গাঁৱৰ মই মোৰ বন্ধুৰ ওচৰলৈ মই ফুৰিবলৈ আহিছিলোঁ আৰু বন্ধুৰ মুখৰ পৰা মই জানিব পাৰিলোঁ যে টিফুক গাঁৱৰ এজন যুৱকে খুব সুন্দৰ গীত পৰিৱেশন কৰে। তেখেতৰ বিষয়ে জানিবলৈ মোৰ মনটো বৰ ইচ্ছুক হ'ল আৰু তেখেতৰ বিষয়ে জানিবলৈ মই প্ৰয়াস কৰিলোঁ আৰু আজি মাতি আনিছোঁ আৰু তেখেতৰ বিষয়ে মই জানিবলৈ চেষ্টা কৰিম। তেখেতৰ জীৱন প্ৰণালীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম, কেনেকৈ তেওঁ দৈনন্দিন জীৱনত গীতৰ চৰ্চা কৰি আছে, গীতৰ সাধনা কৰি আছে বা তেওঁ কেনেকৈ জীৱন যুঁজত জঁপিয়াই নিজৰ জীৱন অতিবাহিত কৰি আছে। গতিকে পোনে পোনে মই তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। নমস্কাৰ। তোমাক মই মোৰ ইউটিউব চেনেল মাই ড্ৰিমছ এছকেলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। তোমাৰ পৰিচয়টো জানি ল'ব কৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী শিৱানন্দ গগৈ। হয়, তোমাৰ ফেমিলি গাঁও নিবাসী। মোৰ মানে ফেমিলি মোৰ ল'ৰা দুটা আছে। হয়, মোৰ পৰিবাৰ। হয়। প্লাছ মানে মই বৰ্তমান তুমি কি কৰা? মই ৰাজমিস্ত্ৰী কৰোঁ। ৰাজমিস্ত্ৰী কৰা। হয় হয়। ক'ত তুমি পাৰ্মানেণ্ট জেগা আছেনে তুমি গাঁৱতে কৰা? পাৰ্মানেণ্ট মানে মই মৰাণতে মোৰ এইবিলাক হয়, অঞ্চলত মাৰ অঞ্চলত তুমি কৰা। মৰাণৰ মানে পঞ্চায়ত। কিমান দিন ধৰি তুমি মানে এই কামটোৰ লগত জড়িত? মই ৰাজমিস্ত্ৰী কামটোৰ লগত আজি মোৰ 15-16 বছৰৰ পৰা মই লাগি আছোঁ আৰু সেইটোৱে মোৰ মানে কৰ্ম। সেইটো কৰি তুমি ঘৰ সংসাৰ চলাই আছা। তাৰ লগতে মই শুনিবলৈ পাইছোঁ তুমি বোলে খুব সুন্দৰ গীতো গোৱা। গতিকে কেনেকৈ তুমি বজাই ৰাখিছা? মানে কি হ'ল, গীত বুলি ক'বলৈ হ'লে মই গান ভাল পাওঁ। হয়, সৰুৰে পৰা মই ক'ব গ'লে এজন ভাল শ্ৰোতা। মানে শ্ৰোতা আৰু হয়। মানে এতিয়া আপুনি যেনেকৈ ধৰণে কথা সুধিছে মই ঠিক তেনেধৰণে ক'বলৈ গৈছোঁ। মই ক্লাছ 2ত থাকোঁতেই, হয়, ক্লাছ 2ৰ পৰাই মই গান, হয়তো মই ক্লাছ 2ৰ আগৰ পৰাই মই গান গাই থাকোঁ। কিন্তু গান কেনেকুৱা ধৰণৰ বস্তু মই বুজি পোৱা নাছিলোঁ। যেতিয়া ক্লাছ 2 পালোঁগৈ মই, ক্লাছ 2 পোৱাৰ পাছৰ পৰা মই মানে আমাৰ ছাৰ বাইদেউসকলেও মানে মোৰ কণ্ঠটো মানে কিবা এটা মানে ভাল লাগে চাগে, মোক ক্লাছ ছুটিৰ সময়ত এটা গীত গোৱাইছিলে। পোনে পোনে কৈছোঁ আপোনাক, মই বুজি পাইছোঁ। এটা গীত গোৱাইছিলে যেতিয়া মানে আমাৰ স্কুলখন ছুটি দিয়াৰ সময়ত মানে আমি যেনেকৈ স্কুলত নোসোমোৱাৰ আগতে প্ৰাৰ্থনা কৰোঁ, তেনেকৈ ঠিক ক্লাছ ছুটিৰ সময়ত মানে আমাক ক্লাছৰ ভিতৰৰ পৰা নোলোৱাৰ আগত মোক সকলো মানে ক্লাছৰ ভিতৰতে মোক সকলোৰ আগতে খাৰা পাই এটা গীত গোৱাইছিলে। আৰু সেই গীতখিনিয়ে মানে সেই গীত যে মোক সদায় বা সপ্তাহত 2 দিন হ'লেও মোক যে গীত গোৱায়, সেই গীতটোৱে আৰু ছাৰ বাইদেউ অনুপ্ৰেৰণাই মানে মোক উৎফুল্লিত কৰিলে আৰু মই গানৰ প্ৰতি মই তেতিয়াৰ পৰা মানে আকৰ্ষিত হ'লোঁ। আচ্ছা, সেই মুহূৰ্তত তুমি যিটো গান গাইছা সেই মুহূৰ্ততে আমি শুনিবলৈ খুব ভাল লাগিব। মই তেতিয়া খুব মানে জ্যোতি সংগীত আৰু ৰাভা সংগীতবিলাক বেছিকৈ মই চৰ্চা কৰিছিলোঁ। মানে গাই ভাল পাওঁ। কোনটো গীত গাইছিলা সেই মুহূৰ্তত? কোনটো গীত মোক মানে মায়ে খুব এটা গীতেই শিকাইছিলে। মায়ে মোক প্ৰত্যেকটো মুহূৰ্ততে মানে মাৰ মুখত মই শুনি থাকোঁ। মই সেই গীতটোকে এতিয়া আপোনাৰ আগত অকণমান নিশ্চয় আমাৰ দৰ্শকে খুব ভাল পাব পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মানে যদি এইখিনিতে মোৰ ভুল ভ্ৰান্তিও হ'ব পাৰে, তাৰ বাবে মই আপোনাৰ আগত মানে ক্ষমা বিচাৰিছোঁ। অহাৰ দৰে উভতি আঁতৰি গলা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত মৰহি শুকালে, তোমাৰ কথাকে তাকে কৈ, তোমাৰ কথাকে থাকে কৈ, অহাৰ দৰে উভতি আঁতৰি গলা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত মৰহি শুকালে, তোমাৰ কথাকে থাকেই কৈ, তোমাৰ কথাকে থাকেই কৈ। খুব সুন্দৰ। ধন্যবাদ। আচ্ছা, মই এই মুহূৰ্তত জানিব বিচাৰিছোঁ যি গানটো গাইছে কোনোবা শিকাইছিলে নেকি গানটো? এই গানটো মানে
আচলতে এইটো জ্যোতি সংগীত বা ৰাভা সংগীতৰ ভিতৰত পৰে জানো? এইটো জ্যোতি সংগীত বা ৰাভা সংগীত নহয়। একচুৱেলি মই আপোনাক কৈছিলোঁ জ্যোতি সংগীত বা ৰাভা সংগীত মই চৰ্চা কৰিছিলোঁ মই ক্লাছ 2ত পঢ়ি থকা আগৰ পৰা বা পাছলৈকে হয় মানে LP স্কুলত পঢ়ি থকা মানে কি হ'ল এই গানটো এটা আধুনিক গীত হয়। এই গানটোৰ পৰাই মোৰ হয়তো গানৰ জীৱনলৈ মই আহিবলৈ আকৰ্ষিত হ'লোঁ। মানে এই গানটো মই মাৰ মুখত খুব শুনো, মই তেতিয়া গাবলৈ খুব চেষ্টা কৰোঁ। মানে ঘৰতে এটা সাংগীতিক পৰিৱেশ আছিলে। পৰিৱেশ মানে মোৰ মাৰ ক্ষেত্ৰত মায়ে খুব সুন্দৰ গীত গাইছিল নেকি? মায়ে গান গাইছিলে বহুত ভাল লাগে। এই মুহূৰ্ততে তোমাৰ মাৰ নামটো আমি জানিব বিচাৰোঁ। মোৰ মাৰ নাম শ্ৰী বকুলি গগৈ। হয়। দেউতাৰ নাম? দেউতাৰ নাম শ্ৰীযুত কল্যাণ গগৈ। কল্যাণ গগৈ। দেউতাই গানৰ চৰ্চা কৰিছিল? দেউতাই গানৰ চৰ্চা নকৰে, কিন্তু মায়ে তোমাক যথেষ্টখিনি অনুপ্ৰেৰণা যোগাইছিলে। অনুপ্ৰেৰণা যথেষ্ট। সেই মুহূৰ্তত যে ৰাভা আৰু জ্যোতি সংগীতৰ কথা কৈ আছিলে, সেই মুহূৰ্তত কোনটো গীত গাইছিলে তুমি? বিশেষকৈ কোনটো গীতে বেছি আকৰ্ষণ কৰিছিলে? মই মানে হয়, কিন্তু মই যিটো গান একচুৱেলি বহুত ভাল পাওঁ গাবলৈ তেতিয়া, এই যিটো জ্যোতি সংগীত মানে কিন্তু গাবলৈ বহুত গানটো মই নোৱাৰোঁ, কিন্তু মই চেষ্টা কৰোঁ গাবলৈ। সেই গীতটোকে এতিয়া মই অকণমান গুণগুণাই দিছোঁ। নিশ্চয় নিশ্চয়, আমাৰ ৰাইজে ভাল পাব। জয়ানা অসমীয়াৰ চেনেহৰ যি সতী জয়মতী নাই, জয়া নাই, জয়া নাই, জয়া নাই, জয়া নাই, অসমীয়াৰ চেনেহৰ যি সতী জয়মতী নাই, জয়া নাই, জয়া নাই, জয়সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে ঢল, মলয়াই তোলে হিয়া ভগা সুৰ কৰুণ বিননি ৰোল, জয়া নাই, জয়া নাই, অসমীয়াৰ চেনেহৰ যি সতী জয়মতী নাই, জয়া নাই, জয়া নাই। খুব সুন্দৰ, ইমান ধুনীয়া এটি গীত। এই গীতটি শুনিলে মোৰ একদম মানে জয়াৰ স্মৃতি দিৱসলৈ খুব মনত পৰে। এটা সময়ত আমি খুব শুনিছিলোঁ এই গীতটিয়ে মন প্ৰাণ একদম আকৰ্ষণ কৰি নিয়ে, কাষ পৰি জিন যোৱা এটা পৰিৱেশৰ সৃষ্টি কৰে। গতিকে এইবিলাক গীত একেবাৰে অমৰ, আৰু এইটো চাগে খুব সম্ভৱ বিষ্ণুপ্ৰসাদৰ গীত। আচ্ছা, এই মুহূৰ্তত আমি ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীত যদি শুনিব বিচাৰোঁ, কোনটো গীত তোমাৰ বিশেষকৈ মনলৈ আহে? ডক্টৰ ভূপেন হাজৰিকা দেৱৰ একচুৱেলি গীতবিলাক গাবলৈ অলপ কঠিন মানে অলপ নহয়, যথেষ্ট কঠিন। আৰু তেওঁৰ গীতবিলাকত এনেকুৱা এটা কথা আছে, তেওঁৰ গীতবিলাকৰ প্ৰত্যেকটো এটা শব্দ উচ্চাৰণত একচুৱেলি আমাৰ ভুল ভ্ৰান্তি যথেষ্ট থাকি যায়। আৰু তেখেতে যিবিলাক শব্দ উচ্চাৰণ কৰিছে একদম সাংঘাতিক। তেখেতৰ গীতত যিবিলাক শব্দ পোৱা যায় আজিকালি জেনেৰেশ্যনৰ গীতত সেইবিলাক পোৱা নাযায় সদতে। গতিকে তেওঁৰ গীতবিলাক গাবলৈ যাওঁতেও বহুতখিনি আমি শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত চাব লগা হয়। তথাপি এই মুহূৰ্তত যদি আমি কওঁ ভূপেন হাজৰিকাৰ, ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীত যদি গাবলৈ কওঁ, কোনটো গীত মনলৈ আহিব? মই এতিয়া ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ গীত এটা গাওঁ বুলি ক'লে ঘপককৈ মনলৈ মানে আহে বহুত ধৰণৰ গীত, কিন্তু প্ৰত্যেকটো গীত গাবলৈ হয়তো মই সক্ষম নহয় মানে কি হ'ল ঘপককৈ গোৱা বুলি ক'লে মানে আৰু মানে এইখিনিতে মই হ'লেও মই গাবলৈ চেষ্টা কৰিছোঁ বাৰু, অকণমান গুণগুণাবলৈ চেষ্টা কৰিছোঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা
সমনীয়া মানুহে মানুহৰ বাবে মই ইয়াকে গালোঁ। অ'কে, ধন্যবাদ। ইমান ধুনীয়া এটা গীত ডক্টৰ ভূপেন হাজৰিকাই গোটেই মানৱ জাতিটোক লৈ এই গীতটি ৰচনা কৰিছে, এটা কালজয়ী গীত। এই গীতটোৰ দ্বাৰা মানুহে মানুহক যে ভাবিব লাগে সেই কথাকে আমাক অনুধাৱন কৰাই, লগতে ডক্টৰ ভূপেন হাজৰিকাৰ গীতত এনেকুৱা কিছুমান মেছেজ দিয়ে যি মেছেজে গোটেই সমাজক এটা উন্নতি সাধন কৰাৰ এটা বাট দেখুৱাই যায়। এই মুহূৰ্তত যদি আমি কওঁ, এতিয়াৰ বৰ্তমানৰ সাতৰূপ জুবিন গাৰ্গ, যিহেতু জুবিন গাৰ্গ অদিত হৈ আছে আজি 25 বছৰ ধৰি, তেখেতৰ নিচিনা এজন কণ্ঠশিল্পী ওলোৱা নাই। গতিকে আমি জুবিন গাৰ্গৰ বিষয়ে যদি কওঁ, তেখেতৰ কোনটো গীতে তোমাক বেছিকৈ আকৰ্ষণ কৰে? জুবিন দাৰ এতিয়া ক'বলৈ গ'লে প্ৰত্যেকটো গীতেই মোৰ হৃদয়চুই। হয়, হয়তো তাৰ ভিতৰতে যথেষ্টখিনি গীত গাইছে। আজি 16,000 তেখেতে গীত গাইছে। সেই 16,000 ভিতৰত যদি একদম প্ৰিয় গীত বুলি কোৱা হয়, কোনটো গীত মনলৈ আহিব? প্ৰিয় গীত বুলি ক'বলৈ গ'লে আপোনাক মই এইটোৱে যে ভাল লাগে বুলি মই আপোনাক ফোনে ক'ব নোৱাৰিম, কিন্তু তাৰ ভিতৰতো মই ওলাওঁতে সোমাওঁতে মোৰ ঘৰখনৰ ভিতৰতে কামে কাজে মোৰ নিজৰ মানে কৰ্মক্ষেত্ৰত হ'লেও যিটো গীত মই গুণগুণাই থাকোঁ, সেই গীতটোকে মই অকণমান আপোনাক নিশ্চয় 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 জুবিনৰ যিকোনো মানে মই সেই যিটো ওলাই সোমাই ফুৰো বুলি ক'লোঁ যে সেইটোকে অকণমান গুণগুণাই, সেইটোৱে আধুনিক গীত হয়। বিচাৰিছোঁ কাষৰতে সদায় তোমাক, হলাহি কি বুকুৰ আপোন নকওঁ ময়ান, ফুলিব দিয়া তুমি মোৰে অময়া মৰমত, নাচিব দিয়া দুচকুতেই তুৰুণিহে পাহত, বিচাৰিছোঁ কাষৰতে সদায় তোমাক, হলাহি কি বুকুৰ আপোন নকওঁ ময়ান, উৰণীয়া উতনোৱা দুটি মন পিয়াসী তোমাৰ মন, কোনে পাৰে বাধা দি ৰাখিব আমাৰ এই মিলন, কোনে পাৰে বাধা দি ৰাখিব আমাৰ এই মিলন, বিচাৰিছোঁ কাষৰতে সদায় তোমাক। ক্ষমা কৰিব, মোৰ এই মাজতে অকণমান গোৱাত অকণমান মিষ্টেক, মানে কি হ'লে অকণমান শব্দ। আপুনি হিন্দীও গীত কেতিয়াবা গাইছে নেকি বা গুণগুণাই নেকি? মই ভাল পাওঁ, হিন্দী গীতো ভাল পাওঁ, মই ভাল পাওঁ গাবলৈ, মই এনেই গুণগুণাই থাকোঁ। মই মানে কি হ'ল, আমি এই মুহূৰ্তত যদি হিন্দী গীত যদি গাবলৈ অনুৰোধ কৰোঁ বা আমাৰ শ্ৰোতাসকলে যদি শুনিব বিচাৰে, আপুনি কি কোনটো গীত পৰিৱেশন কৰিব? মই হিন্দী গীত গোৱাত কোনো মোৰ আপত্তি নাই বাৰু, কিন্তু মই হিন্দী গীতো ভাল পাওঁ। মই কুমাৰ চানু ভাল পাওঁ, কুমাৰ চানুৰ গীতবিলাক বহুত ভাল পাওঁ। কুমাৰ চানুৰ পুৰণি গীত, পুৰণি এলবাম, পুৰণি ফিল্ম, মই মানে কুমাৰ চানুৱে গীত পৰিৱেশন কৰা পুৰণি ফিল্ম আছিকি গানবিলাক ভাল পাওঁ। মই বাৰে বাৰে মই নিজৰ চাউণ্ড চিষ্টেমত শুনো, লগাই পিনে কেতিয়াবা শুনো বা মোবাইলতো মই শুনো। ঠিক তাৰে গীত এটা, মই আপুনি হিন্দী গীতৰ কথা ক'লে যেতিয়া নেকি, মই আপোনাক তাৰে গীত এটা এনেই গুণগুণাই দিছোঁ। মই গাবলৈ চেষ্টাহে কৰিছোঁ দেই, মই গাবলৈ চেষ্টাহে কৰিছোঁ। তাতে মোৰ হয়তো কিবা কিবি থাকি যাব পাৰে শব্দ উচ্চাৰণ, সেইটো আৰু ক্ষমা বিচাৰিছোঁ মই। मैं दुनिया भुला दूंगा तेरी चाहत में, मैं दुनिया भुला दूंगा तेरी चाहत में, हो दुश्मन जमाना मुझे ना भुलाना, मैं खुद को मिटा दूंगा तेरी चाहत में, मैं दुनिया भुला दूंगा तेरी चाहत में। খুব সুন্দৰ, খুব সুন্দৰ। আমাৰ দৰ্শকেও চাগে খুব ভাল পাইছে এই গীতটি শুনি। আচলতে তেখেতসকলৰ গান, কুমাৰ চানু, অলকা য়াগনিক যি কথা ক'লে আপুনি,
তেখেতসকলৰ এটা জুটি আছিল হয় হয় কুমাৰ চানু আৰু আলকাইনি লগতে উদিত নাৰায়ণ তেখেতসকলৰ যিটো জুটি সেইটো চাগে খুব এটা সুন্দৰ জুটি হয় হয় ভাৰতীয় ৰাইজে তেখেতসকলক খুব ধুনীয়াকৈ আঁকোৱালি লৈছিলে হয় হয় আৰু তেখেতসকলৰ নিচিনাকৈ এতিয়া চাগে বহুত মানে কণ্ঠশিল্পী কম হৈ আহিছে হয় হয় আৰু লাষ্টত আপুনি কি ক'ব বিচাৰিব এটি গীতেৰে আমি সমাপ্ত কৰিম লাষ্টৰ এই গীতে আমি মই মানে কি হ'ল এই আৰু মোৰ ইউটিউব লাইফৰ বিষয়ে মানে ইউটিউব চেনেলটোৰ বিষয়ে কিবা ক'ব নেকি ৰাইজে ক'বলৈ মানে মই এটা কথাই ক'বলৈ বিচাৰিম আপোনাৰ চেনেলত যাতে ভাল ভাল মই কিবা কিবি চাবলৈ পাওঁ বা আপোনাৰ নিশ্চয় আমি চেষ্টা কৰিম আপোনালোকৰ আশীৰ্বাদ পালে নিশ্চয় এইটো সম্ভৱ হৈ উঠিব আপুনি যেনেধৰণে আপোনাৰ চেনেলটো আপুনি চলাই গৈ আছে ঠিক তেনেধৰণে আপোনাৰ চেনেলটো কোনোবাই ভাল পাওক আপুনি যাতে ভাল ভাল পাৰফৰ্ম দিব পাৰে মানে ছাবস্ক্ৰাইব কৰক লাইক কৰক আপোনাক মোৰ ফালৰ পৰা মই সেইটোৱে কওঁ মোৰ ফালৰ পৰা সদায় সেইটোৱে আশীৰ্বাদ আপোনালৈ মই আপুনি যে আজি মোৰ নিচিনা এজন যে মানুহৰ ওচৰলৈ আপুনি ইমান ব্যস্ততাৰ মাজতো যে আপুনি বন্ধুৰ ওচৰলৈ আহি পিনে যে মোৰ ওচৰলৈ আপুনি আজি বন্ধুৰ মুখেৰে শুনি আজি পলাশ গগৈ এজন তেওঁ বি এছ এফৰ এজন জোৱান আজি তেখেতে ঘৰত আহি আছিলেহি তেওঁৰ ওচৰলৈ আপুনি বন্ধুত্ব খাতিৰত আহিলে তাৰ মুখৰ পৰা আপুনি শুনি পিনে মোৰ ওচৰলৈ আহিলে আপোনাৰ মূল্যৱান সময়কণ মোক দিয়াৰ বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ আপোনাৰ সুকলমে ইউটিউব চেনেলটো আপুনি চলাই যাব বুলি মই আপোনালৈ আশা ৰাখিলোঁ বহুত বহুত ধন্যবাদ আচ্ছা এই লাষ্টৰ এটি গীতেৰে আমি অনুষ্ঠান সামৰিম কিন্তু কোনটো গীত মই এবাৰ পুৰণি গীত এটিয়ে মই নিশ্চয় হেৰি কৰি দিওঁ পুৰণি গীত এটিয়ে মই সামৰণি কৰি দিছোঁ শেষত লোকনাথ গোস্বামী দেৱৰ গীত এটি মই গাইছোঁ আমোল বোল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজে চোন চকুৱে চকুৱে চাব পৰা হ'লে চকুৱে চকুৱে চাব পৰা হ'লে দেখিলোহেঁতেন বেলিৰ মুখৰ ৰং তোমাৰ হীৰৰ সেন্দুৰ কণ আমোল বোল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজে চোন চকুৱে চকুৱে চাব পৰা হ'লে চকুৱে চকুৱে চাব পৰা হ'লে দেখিলোহেঁতেন বেলিৰ মুখৰ ৰং তোমাৰ হীৰৰ সেন্দুৰ কণ আমোল বোল শেৱালিৰ গোন্ধ যাওঁ বুলি যাবই নোখোজে চোন পুৱতি নিয়ৰে ফুলালে শেৱালি দুবৰিৰ দলিচাত থলেহি দাপোনখন আহি নাহি বজালে বাহি ভৰিল শেৱালি বন পাহিলৈ কি চাবা পাবলি পাবলি পাহিলৈ কি চাবা পাবলি পাবলি হাঁহিতি ৰজন আমোল মোল শেৱালিৰ গোন্ধ যাওঁ বুলি যাবই নোখোজে চোন যাওঁ বুলি যাবই নোখোজে চোন ধন্যবাদ বৰ সুন্দৰ খুব সুন্দৰ এটি গীত আমাক ৰাইজক শুনালে আমি এই হিচাপতে শিৱানন্দ গগৈলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ লগতে তেখেতৰ গোটেই পৰিবাৰলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতে খুব সুন্দৰভাৱে নিয়াৰিকৈ তেওঁ গীতৰ সাধনাৰ লগতে পৰিয়ালটো চলাই যাওক তাৰে কামনা কৰিছোঁ আৰু এই চেগতে মই সমূহ দৰ্শকক এটা কথা ক'ব বিচাৰিছোঁ যে মোৰ চেনেল মাই ড্ৰিমছ SK এই চেনেলটো নতুনকৈ মই শুভাৰম্ভ কৰিছোঁ আজি প্ৰথমটো ভিডিঅ' মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ নাজানো কিমান দূৰ সফল হৈছোঁ কিন্তু মোৰ চেষ্টা অব্যাহত থাকিব আৰু আপোনালোকৰ পৰা সহায় সহযোগিতা পালে নিশ্চয় মই আগলৈ সফল হ'বলৈ সক্ষম হ'ম গতিকে আপোনালোকে মোৰ এই চেনেলটো মাই ড্ৰিমছ SK
ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকৰ উৎসাহ কমেণ্ট জনাই মোক সাহস দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।